নমস্কাৰ, মোৰ নাম শ্ৰী বৰষা বৈশ্য। মই তেজপুৰ প্ৰেংকষ্টাৰৰ ভাইচ প্ৰেছিডেণ্ট। আৰু অথনিৰ পৰা বহুতৰ মুখতে শুনিলোঁ দুগৰাকী মেমৰ কথা, গতিকে আমি এগৰাকী মেমক লগ পালোঁ আৰু তেওঁৰ বিষয়ে অকণমান আমি জানিব বিচাৰিছোঁ। তেওঁৰ নামটো হৈছে ৰূপৰেখা দাস আৰু তেওঁ গুৱাহাটীৰ পৰা আহিছে। আহক আমি তেওঁলোকৰ লগত অকণ মিলি লওঁ। মেম নমস্কাৰ। নমস্কাৰ। আপুনি যে কেক শিকালে অথনিৰ পৰা, আপোনাৰ নাম চবৰ মুখতে শুনিলোঁ, গতিকে আপোনাৰ বিষয়ে অকণমান আমি জানিব বিচাৰিছোঁ। হয়, এইটো ফাৰ্ষ্ট টাইম আহিছোঁ, তেজপুৰলৈ আহিছোঁ। ক্লাছটো অৰ্গেনাইজ হ'ল, বহুত ভালকেই হ'ল আৰু যিটো ৰেছপন্স পাইছোঁ উইথ 9 ষ্টুডেণ্টছ, সঁচাকৈ বিৰাট ভাল লাগিছে আৰু সঁচাকৈ শিকাই বিৰাট ভাল লাগিছে। এইটো যোনটো মোৰ কাৰণেও এইটো ইয়াত আহিছোঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় আৰু এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপত মানে বিৰাট ভাল লাগিছে আৰু শিকাই বিৰাট ভাল লাগিছে। চব বহুত ফ্ৰেণ্ডলি হয় আৰু সিহঁতি যিমান নিজৰ কুৱেৰিজবোৰ আছে সুধিছে ভালকৈ আৰু ময়ো কৈছোঁ কিবা ডাউট থাকিলে সুধিবলৈ কৈছোঁ, তো সেইটো লৈ মানে সঁচাকৈ বিৰাট ভাল লাগিছে। হয়, ধন্যবাদ। থেংক ইউ। নামটো ক'বা? মোৰ নাম বৈশালী ভাৱল। মই আজি ইয়াত কেক ক্লাছেছৰ সিহঁতে এদিনৰ কাৰণে ৱৰ্কশ্বপ কৰাইছে, সেইটো কৰিব আহিছোঁ। আমাক ট্ৰেইন কৰিছে মেম মুনমি আৰু ৰূপশিখা মেমে। চ' আমাক এতিয়া অলপ আগত আমাক ব্লেক ফৰেষ্ট কেকটো মানে বনাই দেখুৱাইছে, শিকাইছে, চবকে প্ৰেক্টিচ কৰিব দি আছে। চাবই পাৰিছে বহুত ধুনীয়া হৈছে, মেমহঁতে বহুত ভালকৈ শিকাইছে আমাক। হয়, তুমি যে এইটো শিকিলা, তুমি ফিউচাৰলৈ কিবা কাম দিব বুলি ভাবানে? কাম দিব মানে মইতো এজ এ প্ৰফেশ্যন ল'ব পাৰোঁ যদি ভালকৈ প্ৰেক্টিচ কৰোঁ, বাট এতিয়া মোৰ কাৰণে কেক এটা পেশ্যন হয়, সেইটো কাৰণে শিকিব আহিছে আৰু খাই বহুত ভাল পাওঁ, এনজয় কৰিছোঁ টাইমটো। ঠিকে আছে, থেংক ইউ। মোৰ নাম বনশ্ৰী শইকীয়া। হয়, আপুনি যে আজি এই কেকটো ইমান ধুনীয়া, আমিও অথনিৰ পৰা দেখি আছোঁ, কিন্তু আপোনালোকে ইমান ধুনীয়াকৈ শিকিছে। এতিয়া ইয়াৰ পৰা কি কি শিকিলে বা কোন মেমে শিকালে বা আপোনাৰ অভিজ্ঞতাখিনি ক'ব? আচ্ছা, মই অভিজ্ঞতাখিনি হিচাপে ক'বলৈ গ'লে থেংক ইউ ফৰ মুনমি বা আৰু ৰূপৰেখা, বহুত ধুনীয়াকৈ শিকাইছে। বহুত নজনা কথা, কিছুমান সৰু সৰু কথা আমি জনা নাছিলোঁ, সেইখিনি মানে শিকি ইমানেই ভাল লাগিছে যে গম পাইছোঁ এইখিনি ইমান ইজি আছিলে। তেওঁলোকে ইমান সহজ সৰলভাৱে শিকাইছে আৰু ভাল লাগিছে। কেকটো বনাই আৰু বনাইছোঁ আমি, এতিয়া বনাই আছোঁ কণ্টিনিউ, কিন্তু আৰু শিকিবলৈ হেঁপাহটো আছে যে মুনমি বা আৰু ৰূপৰেখা আমাক হেল্প কৰিব বুলি মানে আশা ৰাখিছোঁ আৰু ভৱিষ্যত সিহঁতৰ উজ্জ্বল হওক। মিছ ৰিজুমণি বৰা, মোৰ ঘৰ গোলাঘাটত। মই ইয়াতে HDM আণ্ডাৰত মেকআপ আৰ্টিষ্টৰ ট্ৰেইনাৰ হয়। ৱৰ্কশ্বপটোৰ বিষয়ে মানে গম পালোঁ যে কেকৰ ৱৰ্কশ্বপ এটা দিছে, তো মোৰ শিকিব বহুত ইচ্ছা আছিল। কেক খাই যিহেতু ভাল পাওঁ আৰু আজিকালি কেক দৰকাৰ হৈ থাকে ন, আজিকালি বাৰ্থডে হওক, এনিভাৰ্চাৰী হওক, যিয়ে নহওক চবতে কেকেই কাটে। আজিকালি শুনিছোঁ ডেট এনিভাৰ্চাৰীটো মানে বাৰ্থডে কাটে, হয়নে? তো কেকটো ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ আৰু মোৰ শিকিব ইচ্ছা আছিল, সেইটো কাৰণে আজি আহিলোঁ। বহুত ভাল লাগিছে আহি। ৰূপৰেখা দাস তেখেতে বহুত ধুনীয়াকৈ শিকাইছে আৰু মুনমি গগৈ বহুত ধুনীয়াকৈ শিকাইছে। দুগৰাকীয়ে ইমান ধুনীয়াকৈ শিকাইছে যে আমি একেবাৰতে মানে শিকিব পাৰিছোঁ বুলি ভাবিছোঁ। আমিও মানে এইটো কথা গম
গম পালোঁ আজি, গম পাই আহিলোঁ। তোমালোকৰ মানে চবৰে কিমান অভিজ্ঞতা হ'ল তাৰ বিষয়ে জানিলোঁ। আমিও তেজপুৰ প্ৰেংষ্টাৰৰ পৰা আহিছোঁ। আৰু ইয়াতে তোমাৰ ফিউচাৰত কি কাম দিব বুলি ভাবিছা? ফিউচাৰত মানে আমি প্ৰথমেতো প্ৰেক্টিচ কৰিব লাগিব ন। প্ৰেক্টিচ কৰি আমি মাৰ্কেট প্লেচত নিজৰ নাম কৰিব লাগিব। তাৰপিছত চাওঁচোন কি বা কৰে। মোৰো ইমান মানে অভিজ্ঞতা নাই ইয়াৰ বিষয়ে, কেকৰ বিষয়ে। বাকীটো মই এজ এ প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হয়, তো সেইটো লাইনৰ পৰা আকৌ এইটো লাইনতো আহিছোঁ। চব শিকিব লাগে বুলি মই ভাবোঁ, সেইটো কাৰণে আহিছোঁ। তো থেংক ইউ ৰূপৰেখা আৰু কি আছিল মুন্মি বা, थैंक यू सो मच। थैंक यू। मेरा नाम है वनीशा दोईमरी। ये केक ये केक बहुत ही अच्छा बना और हमारी जो दो मैम टैलेंटेड मैम रूपरेखा मैम एंड मुन्नी मैम गुवाहाटी से आई है और हमारे पेशवे के लिए बहुत ही फ़ायदेमंद रहा ये। बहुत सारे लोग बेकिंग सीखना चाहते हैं लेकिन कम्युनिकेशन करके गुवाहाटी नहीं जा पाते, सीख नहीं पाते, लेकिन आज दो हमारी टैलेंटेड मैम आई है और हम लोगों को बहुत कुछ सिखाया है और हमारा नॉलेज बहुत ही बड़ा है बेकिंग के ऊपर। और मैं चाहती हूँ कि इसी तरह से लोग आते रहे और हमारे तेजपुर के लोगों को सिखाते रहे ताकि यहाँ के लोगों के जो अंदर टैलेंट है वो सब कुछ उभर के निकले। थैंक यू सो मच एंड वंस अगेन थैंक यू मैम, मुन्नी मैम एंड रूपरेखा मैम। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো ক'ব? মোৰ নাম গীতাশ্ৰী গোস্বামী হয়। মই আজি ইয়াত কেক বেকিঙৰ এটা ক্লাছ ল'বৰ কাৰণে আহিছোঁ, য'ত ৰূপৰেখা আৰু মুন্নি গুৱাহাটীৰ পৰা আহিছে তেওঁলোক। চ' তেওঁলোকে মানে এটা দিব আহিছিলে, ট্ৰেইনিং এটা দিবলৈ আহিছিলে। চ' ইয়াত শিকিব ময়ো ইচ্ছুক আছিলোঁ কেক বেকিঙৰ আৰু লগতে মানে ডেক'ৰেশ্যনৰ কাৰণে। চ' ইণ্টাৰেষ্টেড কাৰণে মই আহিলোঁ আৰু তেওঁলোকৰ পৰা বহুত হেল্পফুল হৈছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ আমাক শিকাইছে আৰু মানে তেওঁলোকৰ লগত মানে শিকি পেলাই বহুত ভাল লাগিছে। বিশেষকৈ ৰূপৰেখা আৰু মুন্নিয়ে আমাক বহুতখিনি হেল্প কৰিছে আৰু লগতে মই হাউচ ৱাইফ হয় যিহেতু কেক বেকিংটো শিকি লৈ পেলাই মই আশা কৰোঁ ইন ফিউচাৰ মোৰ কিবা এটা মানে ফাইনেন্সিয়েল কিবা এটা স্ক'প ওলাব বুলি মই আশা কৰোঁ। তাৰ কাৰণে বহুত ভাল লাগিছে আৰু ইয়াৰ যোনখিনি মই ফ্ৰেণ্ডছ পাইছোঁ বাৰু তেওঁলোকে যিখিনি শিকিব আহিছে তেওঁলোকৰ লগতো ভাল লাগিছে। থেংক ইউ। থেংক ইউ। আপুনি আপোনাৰ নামটো ক'ব? মোৰ নাম তপতি দাস। আপুনি আজি আহিলে এই ৱৰ্কশ্বপটোত, ইয়াৰ পৰা কি কি শিকিলে মেম? ফাৰ্ষ্টটো মই ক'ম যে কেক শিকিবলৈ আহিছোঁ আৰু নন ভেজ কেকৰ কাৰণে ইমান এটা ইণ্টাৰেষ্ট মোৰ নাছিলে, মই ভেজিটেৰিয়ান। তো মই যেতিয়া শুনিলোঁ ভেজিটেৰিয়ান কেক শিকোৱা হয় তেতিয়া মোৰ বাৰু বেছি আহিবলৈ মন গ'ল। তাৰপিছত আহিলোঁ, আহি শিকিটো বিৰাট ভাল পাইছোঁ। আমাৰ টিচাৰ দুজন খুবেই ভাল, খুব ধুনীয়াকৈ ৰূপৰেখা আৰু মুন্নি সিহঁতে বহুত ধুনীয়াকৈ শিকাইছে আৰু মানে শিকি আমি বিৰাট সন্তুষ্ট। তেনেকুৱা লগা নাই যে ইয়াত একো শিকাব পৰা নাই, এবাৰ নোৱাৰিলে বাৰে বাৰে সুধিব দিছে। তো সেইখিনি বিৰাট ভাল পাইছে আৰু মানে সিহঁতকো মানে